বজিবাৰ যোগ্য কোনোবা দেৱতা কৰিও ইটো সত্তৰে শ্ৰৱণ কীৰ্তন স্মৰণ কযোগ্য নহি যত যত কথা তুমি বিপ্ৰৰম গুৰু মহামুনি কৈও মুত সৰ্বাথা জগত পবিত্ৰ কৰিয়া ভ্ৰমিয়া তুমি মুনি নিৰন্তৰে ধেনু দুহনৰ কাল মাত্ৰ তুমি থাকা গৃহস্থৰ ঘৰে পৰম দুৰ্লভ তোমাৰ আলাপ পায়ো কত মহাভাগে এই বুলি ৰাজা প্ৰেমে হলুক ভলন্ত হুকৰ আগে নৃপতিৰ প্ৰেম ভকতি দেখিয়া তুষ্ট গৈলা মুনি বৰ সাধু সাধু বুলি প্ৰশংসা কৰিয়া দিলন্ত পাছে